তো আজি ৰেচিপি দিবলৈ গৈ আছোঁ ৰাইচ ফ্ৰাই। কেনেকৈ ফ্ৰাই কৰি পেলাই ঠাণ্ডা ভাত খাব পাৰিব। প্ৰথম মই সৰিয়হ তেল অলপ এড কৰি দিলোঁ, তাৰপিছত বিলাহী পিঁয়াজ আৰু বডি মই কাটি লৈছোঁ। কটাৰ পিছত এতিয়া মই তেলত এড কৰি দিলোঁ আৰু তিনিটা বস্তু অকণমান টাইম ফ্ৰাই কৰি ল'ব। প্ৰথমতে বিলাহীটো দিব পাৰে, নিদিব পাৰে, কিন্তু বিলাহীটো দিলে অকণ টেষ্টি হয়। আৰু হালধি দি দিছোঁ মই 1 চামুচ। তাৰপিছত নিমখ দি দিছোঁ, যিমানটো ভাত ফ্ৰাই কৰিব সিমানটো হিচাপত আপোনালোকে নিমখটো এড কৰি দিব। এড কৰাৰ পিছত এতিয়া মই ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম অকণমান টাইম। বিলাহীটো ধুনীয়াকৈ গলিব দিব, কাৰণ গোটা গোটা থাকিলে খাবলৈ বেয়া লাগে। একদম ধুনীয়াকৈ যেতিয়া গলি যাব বিলাহীটো, আৰু নিমখ দিলেহে গলিব দেই, নিমখ যদি নিদিয়ে তেতিয়াহ'লে বিলাহীটো গলি নাযায়। যেতিয়া গলি যাব তেতিয়া ধুনীয়াকৈ ভাতটো দি দিব। যিকোনো বস্তুটো, যিকোনো ৰেচিপি বা যিকোনো চব্জি বনালে ফ্ৰাইটো মেইন হয়। অকণমান ফ্ৰাই কৰি বনাব, সিমান খাবলৈ টেষ্টি হয়। অকণমান এনেকৈ হাতা দি ধুনীয়াকৈ মিহি ভাজি দিব, যাতে মিহি হৈ যায়। আৰু মোৰ হৈ গৈছে। এতিয়া মই কি কৰিম, ইয়াত ভাতটো এড কৰি দিম। খুব ভাল লাগে, এনেকৈ খাই চাবচোন আপোনালোকে। ধুনীয়াকৈ এতিয়া ফ্ৰাই কৰি ল'ব, অকণমান টাইম ফ্ৰাই কৰিব। ফ্ৰাই কৰাৰ পিছত ইয়াত এটা টেষ্টিৰ কাৰণে মই কি দিম জানেনে, এটা আন্দা দিম। অকণমান টাইম ফ্ৰাই কৰি ল'ব, কাৰণ ফ্ৰাই কৰাৰ পিছত আন্দাটো দিব, নহ'লে কেঁচা কেঁচা থাকি গ'লে ভাল নালাগে খাবলৈ। মোৰ ফ্ৰাই হৈ গৈছে। এতিয়া মই এটা দিম ধুনীয়াকৈ ভাজি পেলাই মই এড কৰি দিম। মই ভাজি পেলাই এড কৰি দিছোঁ। কি হয় জানে, প্ৰথম ডিমটো অকণমান বেয়া ওলালে, সেই গতিকে মই নিদিলোঁ। ছেকেণ্ড ডিমটো মই দি দিছোঁ। গাঁৱলীয়া ডিম হয়, লোকেল ডিম হয়। ডিমকেইটা অলপমান ঘোলা ঘোলা টাইপৰ হৈ গৈছে। তো একো নাই, ধুনীয়াকৈ ফ্ৰাই কৰি খাম। বেয়া হ'ব নালাগে, খালি বেয়া হ'লে খাব নালাগে দেই। প্ৰথমটো মোৰ বেয়া হৈছিলে, মই পেলাই দিলোঁ। আৰু এতিয়া ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। এই ৰেচিপিটো মোৰ ল'ৰাই খাই ভাল পায়, আৰু সি স্কুললৈ যাওঁতে মই তাক ধুনীয়াকৈ বনাই দিছিলোঁ। আৰু এইফালে চাওক, থালিত মই উলিয়াই দিলোঁ। এতিয়া ধুনীয়াকৈ সি খাব। আৰু প্ৰত্যেক ৰাতিপুৱাই মই তাৰ কাৰণে ৰেচিপি বনাই দিওঁ। আৰু সদায় ভিডিঅ' বনাবলৈ অকণ দিগদাৰ হয়, যিটো ভিডিঅ' পাওঁ মই আপোনালোকৰ মাজলৈ বনাই পেলাই দিওঁ। চ' আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। জয় আই অসম।